হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বহুত দিনৰ পৰা দেখি আছিলোঁ, ইউটিউবতে চাইছিলোঁ বাৰু জিৰ' অইল এগ কাৰী বনোৱা। মই ভাবিলোঁ ময়ো আজি ট্ৰাই কৰি চাম আৰু আপোনালোককো দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। তেন্তে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 minute later. ফাৰ্ষ্টে মই আলুখিনি আৰু এগ দুটা বইল কৰি ল'ম ধুনীয়াকৈ। কুকাৰত বহাই দিলোঁ ইয়াত আৰু জলদি সিজিবৰ কাৰণে মই অকণমান নিমখো দি দিছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি এইখিনি বইল হ'বলৈ দিওঁ। আৰু কুকাৰটো দেখিছিলে ইমান মৰম লগা। এইটো আমাৰ গুণো সৰুতে তাইৰ কাৰণে খিচিৰি বনাবৰ কাৰণে অনা হৈছিলে আৰু তাই কুকাৰটোকে মই আজি উঠাই দিলোঁ। এনেকুৱা সৰু সৰু বস্তুবোৰ সঁচাকৈ বহুত মৰম লাগে দেই দেখি। এইখিনি এতিয়া মই বইল হ'বলৈ দিম আৰু এইখিনি বইল হয় মানে মই এতিয়া বিলাহী দুটা পুৰি লওঁ। এইফালে মই এতিয়া বিলাহী দুটা পুৰি আছোঁ আৰু বিলাহী পূৰা যোগাৰ দেখিছেনে? বিলাহী এনেকৈ আমি গেছত যিহেতু বস্তু নুপুৰোঁ, পুৰা বস্তুবিলাক আমি বেছিভাগ জুইতে পুৰোঁ, সেইকাৰণে আমাৰ গেছত এনেকৈ পুৰাৰ থাকে ন, সেইটো নাছিলে, সেইকাৰণে এনেকৈ ষ্টীলৰ হেতাপাততে এনেকৈ সোমোৱাই ল'ব লগা হৈছে বিলাহীটো। সেয়াই আৰু যোগাৰ নাথাকিলে এনেকৈ বনাই দিয়া হয়। আৰু ইফালে আকৌ মোৰ কুকাৰটো চিটিয়ে মাৰিব এতিয়া। ইয়াতে মই লৈছোঁ আদা নহৰু খুন্দা, তাৰপিছতে জালুকৰ গুড়া কেইটামান লৈছোঁ, মানে জালুকটো চেতালি লৈছোঁ, তাৰপিছতে লং ইলাচি ডালচেনি তেনেকৈ অকণমান চেতালি লৈছোঁ। মিক্সিত মাৰিলে গুড়া হৈ গ'লে বস্তুটো টেষ্ট নালাগিব। তাৰপিছতে জলকীয়াও মই অকণমান থেতালি লৈছোঁ আৰু জালুক যিহেতু দিছোঁৱে আৰু জলকীয়া বেছিকৈ দিলে বেছি জ্বলা হৈ যাব, সেইকাৰণে জলকীয়া কমকৈ ল'লোঁ। এইফালে পিঁয়াজ কাটি লৈছোঁ আৰু ডিমকেইটা মই এনেকৈ মাজে মাজে অকণমান কাটি দিছোঁ, ধৰিব পাৰিছে নাই জানো। তাৰপাছতে আৰু বিলাহীকেইটা পুৰি হোৱাৰ পাছতে মই তাৰ ক'লা ছালটো এৰাই পেলাই ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ অইল নিদিয়াকৈ ফ্ৰাই কৰিম। এতিয়া মই কেৰাহীখন বহাই দিলোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছতে এতিয়া মই পুৰি যে লৈছিলোঁ বিলাহী দুটা ইয়াতে দি দিম। এইফালে বিলাহী দুটা দি দিলোঁ আৰু বিলাহী দুটা মই এক্সট্ৰাকৈ ভাঙি দিয়া নাই আৰু যিহেতু পুৰি লৈছিলোঁৱেই। তাৰপিছত এই বিলাহীৰ পৰা দেখিছেনে অকণমান পানী ওলাই গ'ল, কেৰাহীতে ভাঙি দিছোঁ। আকৌ ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি দিয়াৰ পিছত অকণমান সময়ৰ কাৰণে লৰাই থাকিম। আৰু মই বস্তুৰ পৰিমাণ কমকৈ লৈছোঁ, দেখাইছে আপোনালোকে, যিহেতু আমাৰ ঘৰৰ মানুহ দুজনী আছিলে আৰু আপোনালোকে মানুহ জোখ চাই বস্তুৰ পৰিমাণ ল'ব। মই কম থকাৰ কাৰণে কমকৈ লৈছোঁ বস্তু, নহ'লে বেছিকৈ বনালে নষ্ট হ'ব, খোৱা মানুহো নাই বেছি। এতিয়া এইখিনি অকণমান সময়ৰ কাৰণে লৰাই ইয়াতে মই আকৌ পানী ওলাব চাবচোন, এয়া দেখিছেনে পানী ওলাই গৈছে ধুনীয়াকৈ, মানে বিলাহীটোৰ পৰা পানী ওলাই গৈছে। মই এক্সট্ৰাকৈ পানী দিব লগা হোৱাই নাই, পানী পাছতে দিম, গৰমাই থৈছোঁ। আৰু মই যে আদা নহৰু খুন্দি লৈছিলোঁ, জলকীয়া, আদা, তাৰপিছতে জালুকৰ গুড়ি, লং ইলাচি ডালচেনি, সেইখিনি গোটেইখিনি ইয়াতে দি দিম। প্ৰথমতে মই আদা নহৰুখিনি দিলোঁ, অকণমান সময় লৰাই আকৌ ইয়াত মই এতিয়া জলকীয়াখিনি দি দিম। জলকীয়া আকৌ মোৰ হাতেই পুৰে। আৰু মই পিছে এইটো ৰেচিপি ইউটিউবত বা হিন্দী শ্বৰ্টছবিলাকত চাইছিলোঁ, ভাবিলোঁ ময়ো আজি ট্ৰাই কৰি চাওঁ। আপোনালোকে আকৌ নক'ব কপি কৰিছোঁ বুলি, কাৰণ মানুহেতো জন্মৰ পৰাই সকলো শিকি নাহে ন, আনক দেখি বা বুজিহে বস্তুবোৰ শিকে। তো আপোনালোকে আকৌ নক'ব দেই মই যে কপি কৰিছোঁ বুলি। তেতিয়া মই গোটেইখিনি বস্তু দি দিলোঁ, দি পেলাই এতিয়া অকণমান সময়ৰ কাৰণে লৰাম। আৰু কেৰাহীটোত দেখিছেনে অকণমান লাগি ধৰিছে, যিহেতু তেল দিয়া নাই ন, এনেকৈ লাগি ধৰিবই, কোনো কথা নাই, পানী দিলে আকৌ ঠিক হৈ যাব, যিহেতু বিলাহীৰ পানীটো শুকাই গ'ল। One minute later. এতিয়া ইয়াতে মই গৰম কৰি থোৱা পানীখিনি দি দিম। গৰম পানীখিনি দিছোঁ কাৰণ উতলটো সোনকালে আহিব, ঠাণ্ডা পানী দিলে অকণমান টাইম লাগে, সেইকাৰণে মই গৰম পানীকে দিলোঁ। আৰু কালাৰটো কিন্তু দেখি ভালেই লাগিছে, মছলা যদিও দিয়া নাই বা তেল দিয়া নাই। অকণমান উতল আহিছে ছাইডত। A few moments later. এগ কাৰী উতল আহি গ'ল আৰু আলুখিনি দিয়া নাছিলোঁ ফাৰ্ষ্টে, কাৰণ আলুখিনি এবাৰ মই বইল কৰি লৈছোঁ এগকেইটাৰ লগতে, সেইকাৰণে আকৌ বেছিকৈ বইল কৰি আলুখিনি নোহোৱা হৈ যাব। আৰু আজিকালিৰ মানে এতিয়াৰ ছিজনৰ আলুবিলাকতো অলপ মানে ভালকৈ বইল হৈ নাযায়, অলপ টান হৈ থাকে, সেইকাৰণে মই আলুটো অলপ হাফকৈ বইল কৰি লৈছোঁ। আৰু আলুখিনি পাছত দিম, এইখিনি ধুনীয়াকৈ উতল আহি আছে। এতিয়া মই আলুখিনি ইয়াতে দি দিম ধুনীয়াকৈ।
ইউটিউবত মই বাৰজনীৰ ভিডিঅ' চাইছিলোঁ আৰু হিন্দীৰ শ্বৰ্টছবিলাকো আহি থাকে, তাতো দেখিছিলোঁ। ভাবিলোঁ আজি মই ট্ৰাই কৰি চাওঁ, এয়ে ট্ৰাই কৰিলোঁ আৰু ফাৰ্ষ্ট টাইম, নাজানো কেনেকুৱা হয়। ইয়াতে মই এগ দুটাও দি দিম। এগ দুটা দেখিছে নেকি, মই অকণমান কাটি লৈছোঁ মাজে মাজে। এগ দুটা দি পেলাই ঢাকনখন মাৰি অকণমান সময় উতলিবৰ কাৰণে দিম। তাৰপিছত অকণমান সময়ৰ পাছতে আৰু মোৰ এগ কাৰী ৰেডি। ৰ'ব এইখিনিতে মই এতিয়া ঢাকনখন ধুনীয়াকৈ মাৰি দিম। দেখিব কিন্তু টেষ্টিয়ে লাগিছে, আজি মছলা বা তেল দিয়া নাই যদিও। গৰম লাগি গৈছে একদম, এনেকৈ পাকঘৰত একেৰাহে সোমাই থকা যিহেতু অভ্যাস নাই আৰু মাও নাই আজি। আজি আমি আকৌ এগ কাৰী খোৱা মানুহ দুজনহে, মানে ভাইটি আৰু মই। মা গ'ল জেঠাই ঘৰত আৰু দেউতাই নাখায়, আৰু সেয়েহে অকণমানকৈ বনাইছোঁ, ভাইটি আৰু ময়ে খাম। আৰু সেয়ে বেছি জ্বলাও দিয়া নাই, যিহেতু সি জ্বলা খাব একেবাৰে নোৱাৰে, কম জ্বলা দি বনাইছোঁ। এতিয়া মই বস্তুখিনি উতলিব দি আছোঁ, ৰ'ব দেখাই আছোঁ আপোনালোকক। A few moments later. বৰষুণো দিলে, কি ধুনীয়া বতৰ। ৱাও, একদম ৰোমান্টিক বতৰ চলি আছে মানে। এয়া মোৰ বইল এগ কাৰী ৰেডি হৈ গ'ল। দেখাত বাৰু টেষ্টি লাগিছে, কিন্তু খাই চালে গম পাম আৰু। এতিয়া মই টেষ্ট কৰি চাই লওঁ কেনেকুৱা হৈছে, তাৰপিছত কৈ আছোঁ আপোনালোকক। মই জোলটোৱে টেষ্ট কৰিম বাৰু। টেষ্টি হৈছে, মই ভবা নাছিলোঁ খাব ভাল হ'ব বুলি, কাৰণ এবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ ন। জ্বলাটো বেছি হ'ল খালি, আৰু যিহেতু ঠাণ্ডা বতৰ, বৰষুণ দি আছে এইফালে, জ্বলা একদম মজা মিলিছে মানে। টেষ্টি, আপোনালোকে ট্ৰাই কৰি চাব পাৰে, টেষ্টি হৈছে। কিন্তু মই জ্বলা খাই ভালেই পাওঁ, ভাইটিৰ কাৰণে অলপ প্ৰব্লেম হৈ গ'ল আৰু উপায় নাই। মোৰ আজি ৰাতিৰ সাঁজ ৰেডি হৈ গ'ল। এয়া মই ভোলৰ ভাজিও বনাইছিলোঁ, সৰু সৰু মাছ আছিলে তাতে দি দিলোঁ, আৰু ইয়াতো গম পাইছেই। আৰু আজিৰ সাঁজ এনেকৈ খাওঁ চিম্পলকৈ। আজি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।